Sen tato adil mau punya dulu. Silana maupun pernah Itu ki design আছে মানে দুৰ্কি ডিজাইন ন পিছফালে যেটো বনি আছে এইখনে আছে আমাৰ মেইন ষ্টেজটো নাই ৰেডি হোৱা নাই এফালে জেচিবি লগাই কাম কৰি আছে মানে মোক হেল্প এটা লাগে ডান্স তো ইহঁতৰ পাৰ্টিতে মোক সাপোৰ্ট কৰিবলৈ আহিব তোৰটো ভাল হ'ব নে আমাৰটো ভাল হ'ব দেখাৰ পাছত গম পাম ডোন্ট থিংক নেগেটিভ ওকে we're just friends গুড ফ্ৰেন্ড তো গাইস এতিয়া আমি গৈ আছো ষ্টেজৰ ফালে মেইন ষ্টেজ যেহেতু কৈছিলো আপোনালোকক দেখাম কি বুলি মেইন ষ্টেজখন কেনেকৈ বনাইছে তাৰ এৰিয়াটো কেনেকৈ বনাইছে সেইটো দেখাবলৈ এতিয়া গৈ আছো তো ইয়াত এবাৰ হৈছিলে আমাৰ কাজে কাজে ফাইনেল এখন ষ্টেজত তো এইটো ইকো কেম্পৰ ষ্টেজ হয় তো আমাৰ লগত আছে আমাৰ টিম এফালে আমাৰ অকৰা সাইকো এফালে এজনী গাইস আজি সৰস্বতী পূজা যিহেতু তো সুনিতা বেছি মানে তাই মানে পুৰা ড্ৰেছ ঠিক কৰি থৈছিলে সৰস্বতী পূজা যাম বুলি সেইকাৰণে দুখ লাগিছে ন মন্দিৰ তাক নাই মন্দিৰ চিও মানে কাবলা আজি ৰাতিপুৱা কান্দি আছে বেছি আজি সৰস্বতী পূজা যাব নাপালে তাই আমিও কোনো সৰস্বতী পূজা নাই আৰু আজি আমি ইয়াতে আহিব লাগিব আৰু আজি পাৰফৰ্মেঞ্চ দেখাব লাগিব আমাৰ TMPK মানুহখিনি তো কি হয় নাজানো এতিয়ালৈকে আমাৰ কমপ্লিটে হোৱা নাই বাট দেখতে আবি क्या होता है আমি ক'ত গৈ আছো দিম আমি গৈ আছো ষ্টেজ চাবলৈ একো চাবই পৰা নাই काला कोला हो गया शेयर শুই উঠিয়ে গৈছো চাবলৈ तो कुछ बता दो दिन भी हम लोग का ग्रुप के बारे में हमारे क्या देखे प्रोग्राम से 28 जनवरी को है हम लोग का प्रोग्राम सब लोग देखने के लिए आ जाएगा और क्या बोलूं कुछ नहीं हो गया हम लोग अभी जा रहे हैं स्टेज देखने के लिए और क्या याद कर लो इसे याद करके बोलो तो गाइस फाइनली आহি পাব লৈছো আৰু পিছফালে যেটো দেখিছে এইটো ফেষ্টিভেলৰ মেইন গ্ৰাউণ্ডটো মানে তো এই ৰাখত হ'ব এই ফেষ্টিভেল তো দেখিব পাইছে আজি হৈ গৈছে 23 আৰু এই ফেষ্টিভেল ষ্টাৰ্ট হ'ব 25 হ'ব কিন্তু এতিয়ালৈকে একোৱে হোৱা নাই মানে তো এতিয়া হয়তো আৰু অকণ পিছুৱাব পাৰে নিচিনা লাগিছে কাৰণ তো যোনটা পিছত আপোনালোকে দেখি চাগে একো বনাই নাই মানে ষ্টেজ মেইন তো আপোনালোকক ভিতৰৰ পৰা দেখাব চেষ্টা কৰিম তো আহি থাকক মোৰ লগত তো বাহিৰৰ পৰা এবাৰ চাই লওক গোটেই কিমান ডাঙৰ এৰিয়া গাইছে গোটেই এইটো মানে আকৌ ইফালেও কেঞ্চাৰ এনেকৈ বহাই পেলাই নদীফালেও যাব পাৰে আপোনালোকে বাকী এতিয়া আপোনালোক দেখা গৈ থাকিম মেইন ষ্টেজটো মেবি এইটো হয় বাকী চব এইবোৰ দোকান বহে আৰু তো গাইজ এফালে দেখিব পাইছে মোৰ পিছফালে ৰীতামণি এনেকৈ লৈ যাবলগীয়া হৈছে নহ'লে তাই মানে চকুদি দেখি পোৱা নাই বোলে সেইটো কাৰণে এনেকৈ লৈ গৈ আছোঁ তো এইফালে বনি আছে গাইজ মেইন ষ্টেজ তো মেইন ষ্টেজ দেখিব পাইছে কি মজাকৈ বনাইছে খালি এতিয়ালৈকে একো হোৱাগৈ নাই জাষ্ট বাঁহৰ ফ্ৰেমকেইটা লাগি থৈছে আৰু সোমাই যাম দেখা গৈ থাকিম আৰু সেই তাত জনি পল হুকুম মেবি কাৰণ আগফালে চানৰ নিচিনা কিবা ডিজাইন এটা দিছে মই ইমান বিশেষ নাজানো আৰু এইফালে গোবিন কিবা এটা কৈ দে না মইনো কি কম আনবুল্লা কিবা এটা কৈ দে না কিবা এটা কোৱা না জমনি এক্টিং এটা কৈ দে ই আমাৰ টিমৰ চবতছে একদম মানে জমনি মানুহটো আৰু মোৰ ফেভৰেট মানুহ ই ন গোবিন কিবা এটা কৈ দে না জমনি তাতো হাইডুন তাতক আমি নকন মনুপ্ৰসাদ sen tato adil mau punya dulu silana maupun pernah silo mau punya starting dari lokan posis তো গাইছ এফালে আমাৰ তাতো মনুপ্ৰসাদ তাতোহঁতে খুব কষ্ট কৰি লাগি আছে তো তেওঁলোকলৈ বহুত থেংক ইউ ইমান কষ্ট কৰি দিয়াৰ কাৰণে আৰু এইটো কাইলৈ কমপ্লিট কৰি দিম বুলি কৈছে এতিয়া হ'বগৈ নে কাইলৈকে হৈ যাব বুলি কৈছে আৰু এইটো কি ডিজাইন হৈছে মানে দুৰ্কি ডিজাইন ন দুৰ্কি মানে পল ন অসমীয়াত পল তো এইটো পলৰ ডিজাইন বনোৱা হৈছে গেটখন আপোনালোকে মানে পলহৰ মাজেদি মাছ নিচিনাকৈ সোমাই গৈ তাত চাবগৈ লাগিব তো এইফালে ঘৰ এটা বনোৱা হৈছে তাতো এইকেইটা ঘৰ কি এইটো মুৰং হুকুম নেকি তো এইটো মুৰং হুকুম আৰু সেইটো কি বুলি কয় गांगिंग नो गांगिंग हुकुम मुरंग हुकुम यस तो गाइस देख सकते हो कैसे कैसे ऊपर में उठ के ऐसे काम कर रहे हैं लोग चलो अभी मेन स्टेज दिखाएगा आप लोग को तो इतना गाइस बोलो मेन स्टेज फाले मेन स्टेज को आया हूँ इसको तो गाइस फाइनली आহি গলো ভিতৰলে তো এইটোৱে হৈছে মেইন এৰিয়াটো তো ইয়াত আজিতো মানুহ খালি দেখিছে কিন্তু 25 তাৰিখৰ পৰা যিটো মানুহ হ'ব আৰু ইয়াৰ নেটৱৰ্ক একো নহ'ব আপোনালোকে তো এইকাৰণে যদি ৱাইফাইও হেং মাৰি যায় ভাই ইয়াত ইমানে মানুহ মানে নেটৱৰ্ক ৱাইফাই একো নচলা হৈ যায় মই লাষ্ট ইয়াৰ পাইছোঁ আৰু
কিবা এটা ভাই ভাহি গৈছে তো গাইছ পিছফালে যিটো বনি আছে সেইখনে হৈছে আমাৰ মেইন ষ্টেজটো ইয়াতে আমাৰ 28ত ডান্স প্ৰগ্ৰামটো আমি ইমান দিন যিহৰ কাৰণে লাগি আছোঁ তো সেই বস্তুটো আমি এইখন ষ্টেজতে শ্ব' কৰিব লাগিব আৰু ইয়াত থাকিব অডিয়েঞ্চখিনি দেখাই দিয়ে এবাৰ ইমান ডাঙৰ গাইছে অডিয়েঞ্চৰ গ্ৰাউণ্ডটো আৰু হৈছে কিন্তু এতিয়ালৈ কমপ্লিট হোৱা নাই আৰু আমাৰ মাজত মাত্ৰ 2টা দিনেই আছে আজি 23 তাৰিখ 24 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বুলি শুনিছোঁ তো মেবি পিছুৱাব পাৰে নাজানো তো জেচিবি লগাই কাম কৰি আছে তো আহক আপোনালোকৰ ষ্টেজটো ওচৰৰ পৰা এবাৰ দেখাই দিম তো গাইছ এইখনে হৈছে মেইন ষ্টেজখন যিটো এতিয়ালৈকে বনাই ৰেডি হোৱা নাই এইফালে জেচিবি লগাই কাম কৰি আছে এইটো পূৰা মাটিটো মানে টান কৰিব লাগিব इधर नहीं होगा कौन बोला हैं पता नहीं हमको तो गाइस देख लो कितना बड़ा स्टेज है यहाँ पे एकदम रड वड लाके बनाए इस बार थोड़ा अच्छे से बनाए और এইফালে চাগে হিবিবোৰ থাকিব আৰু এইফালে কিবা কিবি ঘৰবোৰ আছে মই নাজানো ভালকৈ এইফালে দোকান চোকানবোৰ থাকিব এতিয়া আমি আহিম নদীৰ ওচৰলৈ তো এতিয়া ইয়াতে আমি দিনটো মই এটা ৰিল বনাম এইটো হৈছে নদীৰ ফালৰ ভিউটো ইউ ফেষ্টিভেলৰ কাৰণে দেখিব পাইছে কি মজা মজা ইয়াত ঘৰ বনাইছে আৰু এইটো হৈছে মেইন চিজটো ইয়া তো আপোনালোকে ইয়ালৈ আহিলে নদীৰ পাৰৰ ভিউ এনজয় কৰিব পাৰে সেইখন হৈছে বগীবিল দলংখন আৰু এইফালে আমাৰ ব্লগাৰ অ' মাই গড তো গাইছ এতিয়া দেখিব পাইছে আকৌ আমি শিকাই আছোঁ এতিয়া বেকগ্ৰাউণ্ড ডান্সাৰ্ছখিনিক তো আজি অলপ বেছিকৈ আহিছে पहले हमारे बोनू बहुत अच्छा लगता है तो पीछे में देख सकते हो गाइस हम लोग का बैकग्राउंड डांस लोग का सिखाने में थोड़ा सा अभी टाइम ज़्यादा लग रहा है लेकिन हम लोग का अभी ऑलमोस्ट डन है तो देखते हैं अभी क्या होता है आज तो कंप्लीट करना ही है जैसे जैसे करके भी जैसे हम लोग का पूर्णिमा कल नहीं है इसको तो आज पनिशमेंट मिलेगा भाई तो गाइस এতিয়া হৈছে 23 তাৰিখৰ সন্ধিয়া তো এতিয়া সব আৰ্টিষ্টখিনি একগোট হৈছে তো আপোনালোক সকলোৰ লগতে মই মিলাম মানে লগ কৰোৱাম তো ইয়াত দেখিব পাইছে গাইস প্ৰেক্টিছ চলি আছে ইফালে भाई भी ब्लॉगिंग में लगा भाई देखो चिकी चिकी बूम 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 हम लोग का बस यही काम है क्या कि हम लोग देख के बैठेगा देखो ना गाइस देखो ना तो गाइस এতিয়া লগ পালো বায়োদা তো বায়োকা এইটো নাই একদম একদম তো বায়োকাৰ প্ৰগ্ৰেম আছে 30 জানুৱাৰীত আছে বায়োকাই প্ৰগ্ৰেম তো এতিয়া বায়োকাই আমাক এটা অপৰচুনিটি দিছে বায়োকাই গানত আমাক নাচিবৰ কাৰণে তো আমি ভালকৈ প্ৰিপেয়াৰ কৰিম বায়োকাইকো ভালকৈ আমি প্ৰেজেণ্ট কৰাম ষ্টেজত তো মোকো লাগে মোকো হেল্প এটা লাগে ডান্সাৰৰ মানে ভালকৈ প্ৰেজেণ্টেশ্যন দিবৰ কাৰণে তো সিহঁতৰ পাৰ্টিটোৱে মোক ছাপোৰ্ট কৰিবলৈ আহিব সিয়ন 30 तो गाइस सब लोग आ जाइए ठीक है थैंक यू तो गाइस মোৰ লগত কোন আছে এতিয়া সব জখিনী আছে জখিনী কি জখিনী জখিনী সুন্দৰ জখিনী এজনী আছে মোৰ ওচৰত আইমণি কামান বহুত দিন মই লগ পাইছোঁ আমি তো খবৰ ভাল এতিয়া অলপ ভাল লাগিছে বাৰু খবৰ ভাল জীয়াই আছে তো ইহঁতেও নাচিছে আমিও নাচিছোঁ তহঁতৰটো ভাল হ'ব নে আমাৰটো ভাল হ'ব সেইটোতো দেখাৰ পাছত গম পাম দেখাৰ পিছত গম পাবি তুমি আছা তেতিয়া ভালে কৰিবা সেইটো শুনি ভাল লাগিলে মই থাকিলে কিয় তহঁতি ভাল হয় বুলি ভাব মানে Why? তোমাৰ পাৰফৰ্মেন্স দেখিছো ন তো Thank আৰু you for the compliment. একেলগে নাচিছো চ' তো গাইছ আইমণি ইহঁতেও কৰিছে আমিও কৰিছোঁ তো আমাৰ 28ত আছে ইহঁতৰতো কেতিয়া আছে সিহঁতি গম পোৱা নাই তো যদি আপোনালোকৰ চাবলৈ মন আছে আমাৰ পাৰফৰ্মেঞ্চ আহি যাব 28ত ইমানেই 30 30ত আমাৰো আছে क्या है বায়োকা হে
বায়কাই আৰু ধনী বলত আমাক কৰি এটা কৰিব গৈছে Don't think negative, okay? We're just friends. Good friend. तो यार गाइस आज के लिए इतना ही बाय बाय